আজি ইয়াত মই আহিছোঁ আমাৰ ভেৰগাঁও জিলা BPF দলৰ অটেকিং নতুন বডি আমাৰ লবচাও दैमारी প্ৰেচিডেণ্ট হ'ল আৰু ছেক্ৰেটাৰীটো আমাৰ বিনয় কুমাৰ দাস বিনয় কুমাৰ নাথ সেই ছেক্ৰেটাৰী অটেকিং হৈছে তাৰ কাৰণে আহিছোঁ আৰু এনে আমাৰ দলৰ কিছুমান কৰ্মীসকলেও অলপ কনফিউজন আছিল যে আমাৰ BPF দলে বিজেপিৰ লগত মিত্ৰজোঁটত গ'ল নেকি তো সেইটোতো মই ক্লিয়াৰ কৰিলোঁ যে সেইটো আমাৰ 3জন MLA আছে BPF দলৰ 3জন MLA আমি ডাইৰেকশ্যন দিছোঁ নিৰ্দেশ দিছোঁ যে আপোনালোকে CM ছাৰৰ লগত আলোচনা কৰি পেলাই তেনেকেই হ'লেও এডজাষ্ট হৈ পেলাই থাকক যাতে চৰকাৰী আঁচনিৰ পৰা মানে বঞ্চিত নহয় সেইবিলাক সুযোগ সুবিধাটো মিলি পেলাই ল'বই লাগিব থাকিবই লাগিব কিন্তু পলিটিকেলি নহয় ৰাজনৈতিকভাৱে হোৱা নাই ৰাজ্যসভাটো যাব নেকি আপুনি ৰাজ্যসভাত যাব নেকি পেপাৰত ওলাইছে গোটেই কথাখিনি যে আপোনাক পদক্ষেপ কৰিব নাই সেইটো মই নাই এইটো কোনে কৈছে এনে প্ৰস্তাৱ কৰিলে যাব নেকি আপুনি মই এনেকুৱা যোৱা মানুহ এই ইউজি প্ৰমোক ক'লে নহ'ব মই কৈছোঁ আমাৰ BPF দলে কাৰো লগত মিত্ৰতাত আমি কিবা কৰা নাই কিন্তু ইহঁতৰ কথা মতে BPF নচলে নহয় ৰাজ্যসভালৈ আপুনি নাযায় ছাৰ কিয় যাব কি দৰকাৰ কোনে কৈছে মই বুজি এই খবৰ দিয়কচোন খাবা কোনোবা ইউজি খোৱাটো কিবা হ'ব লাগে ইউজিটো কি সি নিজৰ গাড়ীটো ঠিক কৰি লওঁ ইয়াৰ পিছত বেলেগক কওঁ আপচু কোন হয় মোক চাজেশ্যন কৰা মই আগতে কৈছিল প্ৰথম যেতিয়া চৰকাৰ বনাবলৈ গৈ আছে তেতিয়া মই কৈছে আমি BPF আৰু UPPL একেলগে মিলি পেলাই আমি চৰকাৰ বনাইলে ভাল হ'ব ইয়াত এই BTCত এটলিষ্ট নেশ্যনেল পাৰ্টিটো সোমাব দিয়াটো ভাল নহ'ব এই কথাটো মই আগতে কৈছোঁ আজি ক'ৰ পৰা গুৰু ওলালে প্ৰমোদ বড়োৰ কথা মই চলা মানুহ নেকি কালি কৈছে ছাৰ প্ৰমোদ বড়োৱে আদৰণি জনাইছোঁ BPF বুলি কৈছে ছাৰ কোনে কি ভয় খাইছে খোৱা নাই মই নাজানো এইবিলাক মই খবৰ লোৱা নাই মুঠতে আমাৰ BPF দলৰ স্থিতিটো এনেকুৱা আমি কাৰো লগত নাই এতিয়া আৰু আমি UPPৰ লগতো নাই কংগ্ৰেছৰ লগতো নাই BJPৰ লগতো নাই মুঠতে আমি ছিংগল হিচাপে আছে এতিয়া আৰু 2024 MP ইলেকশ্যন আহক ইয়াৰ আগে আমি চিন্তা চৰ্চা কৰিম কাৰ লগত মিত্ৰতা কৰিলে ভাল হ'ব ছাৰ মেইনলি ছাৰ BPF ছাৰ বিৰুদ্ধে মানে মিত্ৰ দলত নাছিলে UPPLৰ লগত বিজেপিৰ যিটো আগ্ৰাসন এতিয়া কিন্তু আপোনালোকে চৰকাৰক সমৰ্থন দিলে চৰকাৰখনক সমৰ্থন দিছে দলক সমৰ্থন দিয়া নাই বা মিত্ৰতা হোৱা নাই কিন্তু আপোনালোকৰ যিটো বড়ো জাতীয়তাবাদ ছাৰ মোৰ কুৱেশ্যনটো বড়ো জাতীয়তাবাদ ছাৰ বৰ্তমান সময়ত আপোনালোকে যি চৰকাৰক সমৰ্থন দিলে ৰাষ্ট্ৰীয়তাবাদলৈ বিধায়ী দলে হয় এতিয়া আপুনি এনেকুৱা ৰাষ্ট্ৰীয়তাবাদ বা লোকেল কিবা সেইটো এতিয়া নাহে আমি কৈছোঁ যে BPF হিচাপে সকলো জাতি জনগোষ্ঠীক অকল বড়ো জাতিৰ কথা আমি চিন্তা নকৰোঁ আপুনি ক'ব নালাগে মই বড়ো মানুহ বুলি অকল বড়ো জাতিৰ কাৰণে চিন্তা কৰোঁ সেইটো নকবি আমাৰ কথাটো হ'ল BPFত বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাওঁ ইয়াত কিবা অকল জাতিৰ কাৰণে নহয় বড়ো জাতিৰ কাৰণে নহয় সব জাতিৰ কাৰণে আমি কাম কৰি আছোঁ অসমত ছাৰ সদ্যহতে যিটো জাতীয়তাবাদ সেই ধাৰাটো বন্ধ হৈ পৰিছে বা এতিয়া নাই এই ধাৰাটো কিন্তু আপোনালোকে ৰাখিছিলে শেহতীয়া পৰ্যায়ত আপোনালোকে যি আহিলে শেহতীয়া পৰ্যায়ত আপোনালোকে যি মই BJPত যোৱা নাই নিশ্চয় কি কথা কৈম আমি BJPত গৈছে নেকি যোৱা নাই সমৰ্থন দিছে ছাৰ চৰকাৰ কি সমৰ্থন এইটো চৰকাৰটো বেলেগ আপুনি এইটো মই কৈছোঁ না CM ছাৰক লগত আপোনালোকে এডজাষ্ট কৰি পেলাই কাম কৰক BJPৰ লগত নহয় চৰকাৰ ভিতৰত আছে বাহিৰত নাই বুলি ক'লে CM
নিৰ্বাচনৰ কাৰণে কৰিছে নেকি ছাৰ? নাই তেনেকুৱা কোনো হেৰি নাই। ছাৰ গোবিন্দ বসুমতাৰীয়ে এটা কথা কৈছে যে হাগ্ৰামা মহিলাৰ দুৰ্নীতিৰ অংশীদাৰ আমি নহওঁ, এইদিনাখন কৈছে। এই কথা কি ক'ব ছাৰ? যিজনে কিন্তু MLA ধৰি ৰাখিছে কিছুমান কথাটো মই বুজি নাপায় সিহঁতক। মই কৈছে না এইবাৰ যদি 500 কোটি আহে, এই 500 কোটি টকাটো কেনেকৈ মিলি পেলাই খাব পাৰে তাৰ কাৰণেহে প্লেনিং কৰে। আমি প্লেনিং কৰিছিল এই 500 টকা যদি বছৰত 500 কোটি আহে, এই 500 কোটিটো কোনটো ডিপাৰ্টমেণ্টত কেনেকৈ ক'ত ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি প্লেনিং কৰিছিলোঁ। ইহঁতে প্লেনিংটো হ'ল খাবৰ কাৰণেহে প্লেনিং কৰে। ঠিক আছে।